আৰু ৰাইজ মোৰ হাতত যে মোবাইলটো চাইছে এইটো এটা 14 Pro Max এপেলৰ তো এইটো একদম ফুল কণ্ডিশ্যনত আছে আৰু ইফালে ধুনীয়া ধুনীয়া মোবাইল আছে তো বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। আপোনালোকে কেনেকুৱা আছে? অৱশ্যে বহুত ভালে আছে। মই অনেক আপোনাৰ দেখি আছে অনিক ব্লগছ। তো গাইজ আজি আপোনালোকে ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি গমেই পাইছে যে আজি ভিডিঅ'টো কেনেকুৱা হ'বলৈ গৈ আছে। হয় গাইজ, আজি আমি যাই আছোঁ গুৱাহাটী আৰু তাৰে পৰা মানে আইফোনে ল'ব। সি ল'ব আইফোন, মানে মোৰ দাদাজনে সি ল'ব আইফোন, কিন্তু কি আইফোন ল'ব এইটো আপোনালোকক তাতে যাই দেখাম। সকলো ধৰণৰ মানে ওপেন বক্সৰ মানে আইফোনৰ সকলো ছেকেণ্ড হেণ্ড এনেকুৱা পোৱা যায়, তো তাৰে পৰাই ল'ব। চিল পেক নহয়, ওপেন বক্সে ল'ব। তো আপোনালোকক দেখাম অলপ তেনেহ'লে। তো গাইজ আমি ফাইনেলি বাছত উঠিলোঁ। মোৰ লগত আছে, ইয়ে ল'ব মোবাইলটো। তো বহুত এক্সাইটেড হৈ আছোঁ আমি। আৰু আগত চিটে নাই গেছ, চাওক একদম বজাই হৈ আছে, আগত একদম চিট নাই। সেইকাৰণে আমি পিছত আহি দুজনে বহিছোঁ আৰু বহুত জাৰ্কিং হৈ আছে। আৰু এইফালে নেচাৰ চেচাৰ যাই আছোঁ। আৰু গাইজ বৰ্তমান গুৱাহাটীৰ জালুকবাৰীত আহি পালোঁ আৰু জালুকবাৰীৰ ৰাস্তাবিলাক চাওক গাইজ, সকলো ৰাস্তাবিলাকে একে দেখা যায়। মানে কোনোবাই যদি নতুন হয় ইয়াতে তো উলট পালট লাগি যাব মানে। তো গাইজ বৰ্তমান মাত্ৰ আহি পালোঁ মানে বৈশিষ্ট্য চাৰিআলিৰ ওচৰত থাকে Thnxৰ ওচৰত। তো ইয়ে আছে মোৰ লগত, ইয়ে ল'ব আছে মোবাইলটো। তো আপোনাৰ ভিতৰত যে দেখাম মই মোবাইলখিনি। আৰু গাইজ এইটোৱে সেই দোকানটো নৰ্থ ইষ্টৰ Thnx, আৰু এইটো একদম গুৱাহাটী বৈশিষ্ট্য চাৰিআলিৰ ওচৰত। তো এতিয়া সোমাই যাম। আৰু গাইজ আমি এনেকৈ Thnxত সোমাই আহিলোঁ। গাইজ ভিৰ চাওক কিমান মানুহ আছে ইয়াতে। তো আপোনাৰ মোবাইলবিলাক দেখাই আছোঁ। গাইজ এইফালে যদি চাই সকলো ধৰণৰ এণ্ড্ৰইডৰ মোবাইল আছে, ওৱান প্লাছতকৈ ধৰি আৰু বহুতো আছে। আৰু এইফালে গোটেই আইফোন Pro Max বিলাক আছে, 14 Pro Max, 13 Pro Max এইবিলাক আছে। তো একদম মজা আছে গাইজ মোবাইলবিলাক অ'পেন বক্সৰ। তো গাইজ এইটো এটা 14 Pro Max, তো আপোনালোকে ল'ব পাৰে অ'পেন বক্সৰ। 1,05,000ৰ পৰা আৰম্ভ হয় প্ৰাইচটো। তো একদম ধুনীয়া কণ্ডিশ্যনত আছে সকলোবোৰ মোবাইলেই। গাইজ এইটো এটা আইফোন 12 হয়। তো এইটোৰ প্ৰাইচ 33ৰ পৰা আৰম্ভ হয়। একদম ধুনীয়া আছে মোবাইলটো। আৰু এইফালে এটা 13 আছে, এইটো 256GB ROM হয়। তো গাইজ এইটোৰ 48ৰ পৰা 50,000ত আহিব। একদম ধুনীয়া কণ্ডিশ্যনত আছে গাইজ। তো গাইজ দাদাই এইটোৱে চিলেক্ট কৰিল অ'পেন বক্সৰ আইফোন 12। কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগিল মোবাইলটো। গাইজ ফাইনেলি আমাৰ আইফোন 12 লোৱা হৈ গ'ল আৰু আমি Thnxৰ পৰা ওলাই আহিলোঁ। এইটোতে আছে গাইজ আইফোন 12টো। তো গাইজ ফাইনেলি Thnxত আহি মানে লৈ ল'ল মানে সি মানে আইফোন 12। তো ভাল লাগি আছে গাইজ। এইটো যে ভিডিঅ' কৰি আছোঁ এইটো আইফোন 12ৰে হয়। তো বহুত দিনৰ পৰা বোলে তাৰ ইচ্ছা আছিল লোৱাৰ, তো লৈ ল'ল। তো এক্সাইটনেছ হৈ আছিল বহুত। তো ফাইনেলি আহিলোঁ। আৰু গাইজ আপোনালোকেও ল'ব। ডিছকাউণ্ট পোৱা যায় মানে 10-15 হাজাৰ টকা মানে চিল পেকতকৈ অলপ কম পাব। অ'পেন বক্স হয় এইখন লোৱা। বহুত কিবা কিবি গিফ্টো পাব পাৰে। তো আমিও গিফ্ট পাইছোঁ, আপোনালোকেও গিফ্ট পাব পাৰে। লোৱা হৈ গ'ল। তো গাইজ আইফোনখিনি ইয়াতে বহিলোঁ। সৰুকৈ কিবা এটা গাইজ মানে ম'ম' অৰ্ডাৰ দিছোঁ। তো এইটো খাই মানে আইফোনৰ সৰুকৈ এটা পাৰ্টি। যদিও যেনিবা দুৰ্গা পূজাৰ অফাৰত লৈছে মোবাইলটো, দুৰ্গা পূজা হিচাপে। তো গাইজ খানা খোৱা হৈ গ'ল, এতিয়া বলক ঘৰলৈ যাওঁ। তো ভিডিঅ'টো এইখিনিয়ে আছিল, দিয়ক তেনেহ'লে বাই বাই।